মই এখন ব্যক্তিগত মোৰ ঘৰটো পাহাৰৰ মাজত অৱস্থিত, য'ত প্ৰতিনিশা শীতল বতাহ আৰু তৰঙ্গবোৰে আকাশখনৰ হৃদয়খন শান্ত কৰে। বাহিৰৰ পৰা মোৰ একেবাৰে আত্মবিশ্বাসী ধুনীয়া ছোৱালী যেন লাগিলেও, যদিও মোৰ ভিতৰত কোনো অকথিত কাহিনী আৰু আৱেগ বৈ আছে। মোৰ ডাঙৰ ভাই অৰুণৰ বয়স 28 বছৰ। তেওঁ সোণৰ কামত। যোৱা বছৰ তেওঁৰ পত্নী দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰা তেওঁৰ হাঁহিটো যেন ক'ৰবাত নাইকিয়া হৈ গৈছে। কিন্তু সেই একেই গভীৰতা আৰু উষ্ণতা এতিয়াও তেওঁৰ চকুত আছে, যিয়ে মোক সদায় স্পৰ্শ কৰিছিল। যোৱা নিশা এজাক বৰষুণ আৰু ঠাণ্ডা বতাহে মোৰ পৃথিৱীখন চিৰৰ বাবে সলনি কৰি দিলে। ৰাতি 11:30 বাজিছিল। আমি ৰাতি আহাৰ খোৱাৰ পিছত ড্ৰয়িং ৰুমত বহি পুৰণি চিনেমা চাবলৈ ধৰিলো। দাদাই মাত্ৰ ক'লে, "ভণ্টি, বিদেশত ফুৰিবলৈ যাম।" বৰষুণৰ বতৰ মজা আন কিবা। আমি হাঁহি উত্তৰ দিলোঁ, "আপুনি কথা পাতিছে যেন আমি প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছোঁ।" আমি দুয়ো টেৰেচত বহিলো আৰু বৰষুণৰ পাতল টোপাল আৰু ঠাণ্ডা বতাহত পৰিৱেশটো আৰু ধুনীয়া হৈ পৰিছিল। আমি আমাৰ শৈশৱৰ দিনবোৰ কথা পাতিবলৈ ধৰিলো। আগতে কেনেকৈ তেওঁ পিছে দৌৰিছিল, কেনেকৈ মোক মটৰচাইকেলতো পাহাৰীয়া ৰাস্তাবোৰ চলাই নিছিল। তেওঁৰ মাতত সামান্য বিষাদ ভাৱ আছিল। হয়তো পত্নীৰ স্নেহ তেতিয়াও আছিল। ই তেওঁক আমনি কৰি আছিল। পৰিৱেশটো লঘু কৰিবলৈ মই ক'লো, "ভাই, তুমি এতিয়া পুৰণি ৰোমান্টিক গান শুনা নহয়নে? শুনোৱাচোন কিবা এটাকে।" সি হাঁহি ক'লে, "তুমি সলনি নকৰিবা, নামি যাওঁ দেৰি হৈ আহিছে।" আমি নামি আহিলো। সি আগতে তলৰ মহলাত আৰু তেওঁৰ কোঠাত শুইছিল আৰু মই প্ৰথম মহলাত শুইছোঁ। ৰাতি 12:30 বাজিছিল। মই মোৰ কোঠাত আছিলোঁ। মোবাইলত ৰোমান্টিক উপন্যাস এখন পঢ়ি আছিলোঁ। সেইকেইদিন অনলাইন প্ৰেমৰ কাহিনী পঢ়াৰ আসক্ত হৈ পৰিছিলোঁ। সেই কাহিনীবোৰত কিবা এটা মোৰ হৃদয়খন অস্থিৰ কৰি তুলিছিল। হঠাৎ অৰুণ আহিল মোৰ ৰুমলৈ। "মোক টোপনি নাহে, অলপ কথা পাতোঁ।" মই ধেমালিতে ক'লো, "ৰাতিপুৱা সোনকালে উঠিব লাগিব, গৈ শুব লাগে।" কিন্তু তেওঁ জোৰ দিবলৈ ধৰিলে, "নাযাওঁ, গোটেই দিনটো ইউনিভাৰ্চিটিত ব্যস্ত হৈ থাকা। আমি ক'লে কথা পাতিবলৈ সময় নাপাওঁ।" আমি দুয়ো মোৰ বিচনাত শুই পৰিলোঁ। মই ইনষ্টাগ্ৰামত কাহিনী চাই আছিলোঁ আৰু তেওঁ নিজৰ ফোনত গেম খেলি আছিল। হঠাৎ বাহিৰত প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। বৰষুণে মোৰ হৃদয়খন চুই যায়। খিৰিকীৰ পৰা অহা ঠাণ্ডা বতাহ আৰু বৰষুণৰ টোপাল জাদুকৰী পৰিৱেশৰ সৃষ্টি কৰে। কিছু সময়ৰ পাছত অৰুণে ফোনটো বন্ধ কৰি ৰাতি চকু দুটা মুদিলে। মই ভাবিলোঁ সি টোপনি গৈছে। ময়ো ফোনটো বন্ধ ৰাখি লাইট বন্ধ কৰি দিলোঁ। কিন্তু টোপনি মোৰ পৰা বহু দূৰত আছিল। মই সেই উপন্যাসখন মোৰ মনত চলি আছিল, য'ত এগৰাকী ছোৱালীয়ে নিজৰ হৃদয়ৰ প্ৰেমত পৰে, তেওঁৰ বিষয়ে একো ক'বলৈ ভয় কৰিছিল, যদিও এদিন তেওঁৰ জীৱনটো সলনি কৰি পেলালে। মনত এটা অদ্ভুত অনুভৱ হৈছিল। মই অৰুণৰ কাষত পৰি আছিলোঁ। তেওঁৰ উশাহ শব্দ মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। সেই সকলোবোৰ ভুল বুলি নিজকে পতিয়ন দিয়াবলৈ চেষ্টা কৰিলোঁ, যদিও মোৰ হৃদয়খন বিশ্বাস কৰিবলৈ সাজু নাছিল। আন্ধাৰত স্পষ্টকৈ দেখা গৈছিল, টি-চাৰ্ট আৰু ট্ৰেক পেণ্ট পিন্ধি আছিল। মোৰ চকু দুটা বাৰে বাৰে তেওঁৰ ফালে গৈ আছিল। লাহে লাহে তাৰ ওচৰ চাপিবলৈ ধৰিলোঁ। মোৰ হৃদয়খন জোৰেৰে ধপধপাই আছিল। যদি সি সাৰ পায়, মই তাক কওঁ মই টোপনিত ধৰি আছিলোঁ, কিন্তু তেওঁ গভীৰ টোপনিত আছিল, বা হয়তো মোৰ অনুভৱ আছিল। ভৰিৰে তাৰ ভৰিখন লাহেকৈ চুই দিলোঁ। ইয়াৰ উষ্ণতাই মোৰ শৰীৰত সপোন পঠিয়াই দিলে। চকু দুটা মুদি শুই থকাৰ অভিনয় কৰিবলৈ ধৰিলোঁ। ঠিক তেনেতে অৰুণৰ ফোনটো বাজি উঠিল। এটা বাৰ্তা শুনা গ'ল। ফোনটো মোৰ কাষত চাৰ্জ হৈ আছিল। মই নীৰৱে ভাবিলোঁ, কিন্তু কৌতূহলে মোক বাধা দিলে। ফোনটো তুলিলোঁ, স্ক্ৰীনটো অন কৰিলোঁ। এটা গানৰ চুটি ভিডিঅ' আছিল। কৌতূহলেৰে ভিডিঅ'টো খুলিলোঁ। ৰোমান্টিক ক্লিপ আছিল, য'ত দুজন মানুহ বৰষুণত ইজনে সিজনৰ ওচৰলৈ আহি আছিল। মোৰ উশাহ-নিশাহ খৰতকীয়া হৈ আহিছিল। মই খৰধৰকৈ ভিডিঅ'টো বন্ধ কৰি দিলোঁ। কিন্তু মোৰ ভিতৰৰ ধুমুহা এতিয়াও অনিয়ন্ত্ৰিত হৈ পৰিছিল। ফোনটো ৰাখি পুনৰ তাৰ ওচৰ চাপি আহিলোঁ। এইবাৰ তাৰ হাতখনে লাহেকৈ ধৰিলোঁ। মই চুই চাওঁতে তাৰ আঙুলিবোৰ গৰম হৈ পৰিছিল। মই ভাবিছিলোঁ সি শুই আছে, কিন্তু তাৰ পিছত তাৰ আঙুলিবোৰে মোৰ আঙুলিটো লাহেকৈ হেঁচা মাৰি ধৰিলে।
মোৰ হৃদয়খন প্ৰায় বন্ধ হৈ গ'ল। লগে লগে চকু দুটা মুদি শুই থকা ভাও ধৰিলোঁ। তেওঁৰ মাতটোৱে আন্ধাৰ ফালি পেলাই। মই নিমাত হৈ থাকিলোঁ। মই জানিছিলোঁ তুমি শুই থকা নাই। মোৰ উশাহ বন্ধ হৈ গ'ল। লাহে লাহে চকু মেলিলোঁ। তাৰ চকু দুটা মোৰ চকুত উকি মাৰি আছে। আন্ধাৰত সিহঁতৰ জিলিকনি স্পষ্টকৈ দেখা গৈছিল। মই কি শুই আছিলোঁ বুলি ভাবিছা? লাহেকৈ হাঁহি এটা মোৰ শিৰ ল'লে। মোৰ লাজ লাগিল। মোৰ মাতটো কঁপি উঠি আহিলে। তুমি সদায় এনেকুৱাই আছা। আপুনি কেতিয়াও একো লুকুৱাব নোৱাৰে। কিন্তু তথাপি লুকুৱাবলৈ চেষ্টা কৰে। তাৰ পিছত মোৰ হাতক ধৰি ক'লে, মই তোমাক সদায় গুণতকৈ বেছি বুলি দেখি আহিছোঁ, কিন্তু কেতিয়াও ক'ব পৰা নাছিলোঁ। পত্নী যোৱাৰ পিছত মই ভাঙি গৈছিলোঁ, কিন্তু তুমি মোক আকৌ জীয়াই থাকিবলৈ শিকাইছিলা। মোৰ চকুলৈ ওলাই আহিল, এইটো ভুল। মানুহে কি ক'ব? কঁপনি মাতেৰে ক'লোঁ। তাৰ কঁকালত লঘু চুমা এটা দিলোঁ। সি ক'লে, এইবোৰ হৃদয়ৰ কথা, আৰু হৃদয় কেতিয়াও ভুল নহয়। সেই নিশা আমি ইজনে সিজনৰ হৃদয়ৰ সকলো কথা ক'লোঁ। বৰষুণৰ শব্দ, ঠাণ্ডা বতাহৰ শব্দ, আৰু আমাৰ সকলোৰে মাজৰ মৌন এটা কাহিনী হৈ পৰিল। আমি কোনো সীমা অতিক্ৰম কৰা নাছিলোঁ, কিন্তু সেই নিশা আমাৰ সম্পৰ্ক সলনি হ'ল। আৰু তেওঁ আৰু কেৱল মোৰ ভাই নহয়, তেওঁ মোৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু আছিল। পিছদিনা ৰাতিপুৱা আইতাই আমি সাৰ পাই আমাৰ কোঠাত আছিলোঁ। মই ভাবিছিলোঁ হয়তো এতিয়া নতুন সপোন। কিন্তু মই তললৈ নামিলোঁ। তেওঁ মোক এটা দুখৰ হাঁহি মাৰিলে। চাহ প্ৰস্তুত কৰা হৈছিল নে বনাব লাগে? সি হাঁহিয়ে ক'লে। মই হাঁহি উত্তৰ দিলোঁ, তুমি বনাই দিয়া। আজি তুমি বনাই দিয়া বিশেষ চাহ। সেইদিনাৰ পিছত আমাৰ সম্পৰ্ক গভীৰ হৈ পৰিল। আমি সিদ্ধান্ত লৈছিলোঁ যে আমি আমাৰ হৃদয়ৰ অনুভৱবোৰ আৰু সময় দিম। হয়তো এদিন আমি পৃথিৱীখনক ক'ব পাৰিম, বা হয়তো এয়া আমাৰ গোপনীয়তা হৈয়ে থাকিব। কিন্তু এই নিশাই মোক শিকাইছিল যে প্ৰেম যিয়েই নহওক কিয়, যি ৰূপতেই নহওক কিয়, কেতিয়াও ভুল নহয়।